নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আগবঢ়াইছোঁ আজি দেৰগাঁৱৰ মাহীহঁতৰ ঘৰৰ পৰা। আজি ভিডিঅ'টো দুদিনৰ পাছতহে মই আপলোড কৰিব লৈছোঁ, যিহেতু এডিটিং কৰা হোৱা নাছিল। যিহেতু দেওবাৰে গধূলি আহিছিলোঁ আৰু এয়া সোমবাৰৰ ৰাতিপুৱা হয় আৰু ইয়াতে দেখা পাইছে এফালে হনুমানৰ বংশধৰ ওলাইছে বান্দৰ। আৰু মানে প্ৰত্যেক ঘৰতে ইমান উপদ্ৰৱ চলাইছে। আজিৰ যুগত চাগে কোনো এনেকুৱা এখন গাঁও নাই য'ত চাগে এই বান্দৰৰ মানে উপদ্ৰৱ চলা নাই। আমাৰ এই চাওকচোন কেনেকৈ কোনো মানুহক ভয় নকৰে। উপায় নাই আৰু এনেকৈ আমি থাকিব লাগিব। আৰু শেষত আজি যিহেতু যাবলৈ ওলালোঁ আমি, আৰু এফালে মাহীকো বাই দিছোঁ। এয়া হৈছে আমাৰ মাহী, মানে মানুহজনৰ ফালৰ, আৰু মোৰ মাহী হৈছে এতিয়া আমাৰ ঘৰৰ পৰা ওলাই আহিয়ে বিশালত সোমালোঁ। আৰু মোৰ দৰে এনেকুৱা কোন আছে যি টাউনলৈ আহিলে যদি বিশাল হওক বা কোনোবা এনেকুৱা শ্বপিং মল যদি থাকে সোমাই নোযোৱাকৈ থকা কোনোবা আছে নেকি? মই কিন্তু আহিলে মই সোমাওঁৱেই বিশালত। আমাৰ নিচিনা মধ্যবিত্ত শ্ৰেণীৰ মানুহেতো এনেকুৱা শ্বপিং মলতে সোমাব নহয় জানো, এনেকৈ কমতেই বিচাৰি ফুৰিব। মইতো সেই কমৰ হয় কাৰণে মই বিশালত সোমাই এনেকুৱাকৈ কিছুমান গ্ৰচাৰী বস্তু বজাৰ কৰি লৈ যাওঁ ঘৰলৈ।